All Assam Kharia Mahasubha Surihinira in Koirapli in Deng Tongkep Raser Kep Mahangke Tek Arni Kepaman Pon. Paikuni ni Pai Krisi Arni, Krisir Kem Dhansiri constituency ke Parlo, Daldili Nathaniel Christian Basti Along, All Assam Kharia Mahasabha Dhansiri, Regional Committee Atumpen, Ingdeng Thongkep Raser Kep Mahangke Tek Arni Mesen Pen Katalon Pon. Lason si Alukiaman Peng Pen Kachitongdun, Nicholas Ba, AAKM CC Apan Ing Thomar Nipon Pen Ada Por Paisir Kep Apor Malom Pen. All Assam Kharia Mahasabha Alama Mate Flag Hosting Ajay Mexitami Chief Guest Nicholas Ba Pensi Ing Thorpon Lapen Porphai Kepen Dun Mai Phu Prem Uday Pensi Mai Jipahem Phu Ponsi Mai Chengpon Labang so Mai Along Ki Ong Dong Man Kido Ki Thekiding Atum Chitong Don Lapen Ahin Pen Helobing Pen Chitong Don Si Mai Misen Mi Et Pen Mai Pajut Pon Tangti Pirangkia Tengno Kapachini Ponalam Thipenle Arjupon Iksina News Desk Report Public TV Karbi Anglo Ami Honsore Regional Committee Doldoli Gaot Staffon Korilu 2024 November Mahor 11 Tarikhe Aru Amar ei Hobhatu Hudur 1985 Pora Soli ase Aru eitu Amar Regional Committee বৈঠক এটা আসিলে আৰু তাকে আজি আমি আমাৰ এই চাৰিটা গাঁৱৰ মিলাই আমি এই অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰিছো আৰু এইটো আমাৰ সম্পূৰ্ণ খাৰিয়া ভাষাৰে আমি চলাই নিছো আৰু আমাৰ দুখ দুৰ্গতি আমাৰ অসম চৰকাৰৰ দ্বাৰাই আমি যেনেকৈ পাই আছো সেই আটাইবিলাকক জনাবৰ কাৰণে আৰু তাৰ দ্বাৰাই আমি যাতে আমাৰ জাতিটো আমি এসটি পাওঁ তাৰ মহা আখাত আমি আমাৰ এই অনুষ্ঠানবিলাক পাতি আমাৰ স্লোগান আমি আগুৱাই নি আছো মই মানে কৈছো আচ্ছা এতিয়া আকৌ মানে এসটি স্ট্যাটাস পাবলৈ কাৰণে এতিয়া আমি মানে এসটি স্ট্যাটাস পোৱা নাই আমাৰ যিমান বিলাক আছে নৰ্থ ইষ্টতো যিমান অন্য ৰাজ্যত আছে তেবিলাকে এসটি স্ট্যাটাস পাইছে কিন্তু আমি অসমৰ থকা কিটা আমি পোৱা নাই আৰু সেই কাৰণে আমাৰ এইবিলাক অৰ্গানাইজেশন আৰু আমাৰ এই কিতাপ বিলাক আমি উলিয়াইছো আৰু আমাৰ ইগনোগ্ৰাফিক ৰিপৰ্ট বিলাক আমি সেন্ট্ৰেললৈ পঠিয়াই আছো বাৰে বাৰে যেতিয়াই মাতে যেতিয়াই বিচাৰে তেতিয়াই আমি আটাই বিলাকক পঠিয়াই আছো তেলেঙ্গা খাৰিয়া আমাৰ খাৰিয়া জাতি স্বাধীনতা যুঁজাৰু হয় তেখেতৰ জন্ম হৈছিল 9 ফেব্ৰুৱাৰী 1806 চনত ঝাৰখণ্ডত ৰাঁচী ওচৰতে তেওঁৰ জন্ম হৈছিল আৰু তেওঁ মাক তেওঁৰ বাপেক আছিল ফুয়া খাৰিয়া আৰু মাক আছিল পুতি খাৰিয়া তো তেওঁবিলাক ব্ৰিটিছৰ সময়তে দেখিছিলে যে কিমান অন্যায় অত্যাচাৰ হৈ আছে এইবিলাক দেখি তেলেঙ্গা খাৰিয়া কি স্বাধীনতাৰ যুঁজাৰু হিচাপত ওলাই আহিলে আৰু আমাৰ খাৰিয়া জাতিৰ ভিতৰত তেওঁ প্ৰথম শ্বহীদ হয় ক'বলৈ গ'লে তেওঁ এই ব্ৰিটিছক খেদাবলৈ কাৰণেই তেখেতে নিজৰ জীৱনটো দান কৰিলে আৰু আজি আমাৰ মাজত তেওঁ শ্বহীদ হিচাপতে আমালোকে তেখেতক সদায় মানি আহি আছো আৰু কি ক'ম অল আসাম খাৰিয়া মহাসভাৰ 39তম প্ৰতিষ্ঠা দিৱস হিচাপে আমি এই ধনচিৰি ৰিজনাল হিচাপত ইয়াতে আমি পালন কৰি আছো আৰু এটা প্ৰতি বছৰ আমালোকে 11 নৱেম্বৰ তাৰিখে এইটো পালন কৰোঁ আমাৰ খাৰিয়া জাতিটো আমাৰ আদিবাসীৰ ভিতৰত এটা খাৰিয়া যেনেকা মুণ্ডা উৰাও ho ভূমি সান্তাল ইত্যাদিৰ ভিতৰত এই খাৰিয়াও এটা আমাৰ
আদিবাসীৰ ভিতৰত জাতি হয় আৰু আমাৰ খাৰিয়া জাতিৰ নিজস্ব ভাষা আছে আৰু এই ভাষাটো আমি অসমত বহুত জেগাতো বহুতে হেৰাই দিছে কিন্তু আমাৰ এই অঞ্চলত এতিয়া আমালোকে সেই খাৰিয়া ভাষা সম্পূৰ্ণৰূপে কওঁ আৰু এই ভাষাটো আমি জীৱিত ৰাখিবৰ কাৰণে চেষ্টা চলাই আছোঁ আৰু খাৰিয়াবিলাকক আমালোকে গোটেই অসমৰ খাৰিয়াবিলাকক আমালোকে একত্ৰিত কৰিবৰ কাৰণে আমালোকে চেষ্টা চলাই আহিছোঁ আৰু অহা দিনবোৰত এই জাতিটোৰ কাৰণে যিটো সংগঠনবিলাক বা এই অৰ্গেনাইজেশ্যনবিলাক গঠন কৰা হৈছে ইয়াৰ দ্বাৰা এই জাতিৰ উন্নতি প্ৰগতিৰ কাৰণে কাম কৰি আহিছে তাৰে ভিতৰত যিটো STটো সদায়ে আমালোকৰ মানে ডিমাণ্ডটো হৈ থাকে না আদিবাসীৰ ভিতৰত অসমতো যাতে আমালোকে ST পাওঁ তাৰ কাৰণে আমাৰ আন্দোলন বা আমাৰ ডিমাণ্ড বা আমাৰ অনুৰোধ অব্যাহত থাকিছে আৰু থাকিব গতিকে আজি আমাক ভাল লাগিছে যে দিনে দিনে আমাৰ খাৰিয়াবিলাকে শিক্ষিত হৈ আছে আৰু একত্ৰিত হৈ আছে তো ভৱিষ্যতে যাতে আমালোকে সকলোৱে এক হৈ জাতিৰ উন্নতি কৰি যাব পাৰিম বুলি আশা ৰাখিছোঁ আৰু আমাৰ খাৰিয়া জাতিৰ ভিতৰত 9টা জাতি আছে 9টা টাইটেল আছে উপাধি বুলি কয় 9টা তাৰে ভিতৰত প্ৰথম হ'ল যেনেকৈ ডুংডুং চৰেং টেটে বিলুং কিৰ আৰু কেৰকেটা টপ কুল্লু 9টা হ'ল আৰু বাআ এই 9টা আমাৰ খাৰিয়াৰ ভিতৰতে 9টা টাইটেল আছে নিজৰ জাতিৰ নিজৰ টাইটেলৰ ভিতৰত কোনেও বিয়া কৰিব নোৱাৰে যেনেকৈ ডুংডুঙে ডুংডুঙক বিয়া কৰিব নোৱাৰে বাআকে বিয়া কৰিব নোৱাৰে কিন্তু অন্য এটা টাইটেলক কিন্তু বিয়া কৰিব পৰা যায় এইটোৱে আছে